গুড মৰ্ণিং, কি খবৰ? মই আজি যাব ওলাইছোঁ মঙললৈ। কিয় যাওঁ, কি কথা, ভিডিঅ'টো শেষলৈকে চাই থাকক, গম পাব। এতিয়া ব'লক মোৰ লগত মঙললৈ যাওঁ। এয়া আহি পালোঁ গুৱাহাটী আহি পায়ে মই ডাইৰেক্ট খোপাৰ আহি পালোঁ। খোপাত মানে কি, এইবাৰ প্ৰথম পূজা হৈছে। এই আহি বেলবৰণ দেখিলোঁ। এই মানে অষ্টমীৰ দিনা পৰিৱেশ, কালিৰ পৰিৱেশ। ইমান মানুহ হৈছে, প্ৰথম পূজা হিচাপত এই ভোগ বঢ়াব ওলাইছে। চাওঁচোন ইমান মানে দিনৰ পৰিৱেশ। এয়া গধূলা টাইমত আৰতি কৰি আছে। ইমান মানে চাই মানে ইমান ভাল লাগিছে, মানে আহিব মন যোৱা নাই ঘৰত। এইবাৰে প্ৰথম দেখিছোঁ ওচৰৰ পৰা আৰতি কৰা। এই ষষ্ঠীৰ দিনা নাম হৈ আছে, নাম অলপমান চাই মানে ঘৰত আহিলোঁ। মানে আৰু এই মানে অষ্টমীৰ দিনা পৰিৱেশ চাওকচোন, ভাওনা হৈ আছিল। এই অলপমান ভাওনা চালোঁ, বহুত মানে ভাওনাখন ইমান ধুনীয়া হৈছে ক'ব। এই অষ্টমীৰ দিনা মানে নৈবাত দিব যাওঁতে মেখেলা চাদৰ পিন্ধি গৈছিলোঁ, কোনো যোৱা নাছিল। আহি মানে অলপমান ফটো চটো উঠি পেলাই অলপমান আহি ভিডিঅ' বনালোঁ, তাকে মানে আপোনালোকক দেখালোঁ। ভিডিঅ'টো শেষলৈকে চাই কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। আজিলৈ বাই বাই।